জোনমণি ৰাভা আমি বহুতে ভিডিঅ' বনাই আছোঁ, যিহেতু নেকি আপোনালোকে সকলোৱে গম পায়, যিহেতু নেকি অলপ দিনৰ আগতে লীনা দলে অলৰেডি CBI জেৰাত আছে। আপোনালোকে গম পাইছে নহয়, সকলো অসমবাসীয়ে বহুত সন্তোষ পাইছিলে, ভাল পাইছিলে CBI জেৰাত, আৰু জোনমণি মাতৃ ভাতৃ সকলোৱে ভাল পাইছিলে জোনমণিক যে জেৰা কৰিছে। কিন্তু এতিয়া কি হৈছে, জোনমণি হত্যাকাৰী লীনা দলেক অলৰেডি জেৰা কৰিছে, গম পাইছেনে? লীনা দলেক জেৰা কৰিছে, হয়। জেৰাৰ সন্মুখীন কি প্ৰশ্ন কৰিলে, কি প্ৰশ্ন নকৰিলে, সকলো সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে নেকি? এতিয়ালৈকেতো দাঙি ধৰা নাই। তাৰ ওপৰত কোনো এটা ক্লু এতিয়ালৈকে গম পোৱা নাই যে अरे कहना क्या चाहते हो? জোনমণিৰ হত্যাকাৰী লীনা দলে হয়নে, আভাজ্যোতি ৰাভা হয়নে, নে সুমিত পাল হয়নে, নে অনিল ভূঞাই হয়, সকলো কথা আজি কম। যিহেতু নেকি কোনে জেলত যাব, মেইন ইম্পৰ্টেণ্ট জেলত কোন যাব, এতিয়ালৈকে কোনো এটা ক্লু লোৱা নাই এতিয়ালৈকে। बुरा लगता है भाई, आप लोग भी जानते हो यार। সকলো এতিয়া মাৰাথান জেৰা আপোনালোকে গম পাইছে, মাৰাথান জেৰা বহুত দিনৰ পৰা অলৰেডি চলি আছে, যিহেতু নেকি লীনা দলে, আভাজ্যোতি ৰাভা সকলোকে, যিমান পুলিচ ডিপাৰ্টমেণ্টত সকলো, যেনেকৈ এতিয়া নগাঁৱৰ পৰা আপোনালোকে গম পাইছে নহয়, জখলা বান্ধা, তাৰপিছত গুৱাহাটী, সকলো ধৰণত সকলো জেগাত জেৰা কৰি আহিছে, মৰিকলং থানাত, তাৰপিছত বহুত জেগাত এতিয়া ক'ব তেনেকুৱা নোৱাৰি, বহুত জেগাত মাৰাথান জেৰা কৰি আহিছে। আজিৰ পৰা এতিয়া 3 মাহ হ'বলৈ হ'ল, আপোনালোকে গম পাইছে নাই? কিন্তু কিবা এটা ক্লু পাইছে নেকি আপোনালোকে কওক? এতিয়া ইমান ডাঙৰ মানুহ, এতিয়া ধৰি লওক মন্ত্ৰী MLA বিলাক, या फिर আমাৰ CM ছাৰে হওক, কোনো এটা মাত মাতা নাই। কিয় মাত মাতা নাই? মেইন ইম্পৰ্টেণ্টটো সকলোৱে মুখা পিন্ধা, गजब बेइज्जती है। মেইন ইম্পৰ্টেণ্টটো নিমাত হৈ আছে। মেইন ইম্পৰ্টেণ্টটো সেইটো জোনমণিৰ বিষয়ে এতিয়ালৈকে কোনো এটা মাত মাতা নাই। ডাঙৰ যদি নেতাবিলাকে যদি কিবা এটা মাত মাতিলেও ধৰা পৰি যায়, যিহেতু নেকি জোনমণিৰ হত্যাকাৰী। কিন্তু এতিয়ালৈকে মাত মতা নাই, কিহৰ কাৰণে? নিজৰ স্বাৰ্থৰ কাৰণে মাত মতা নাই। আপোনালোকে কি জোনমণিৰ ন্যায় পোৱাটো আপোনালোকে নিবিচাৰে নেকি? আপোনালোকৰ ওচৰত প্ৰশ্ন কৰিছোঁ, ডাঙৰ নেতাৰ ওচৰত, যিহেতু নেকি আমাৰ মামা হওক বা ডাঙৰ আপোনালোকে গম পাইছে নহয়, নেতাবিলাকৰ ওচৰত আপোনালোকক কি জোনমণিৰ ন্যায় পোৱাটো নিবিচাৰে নেকি? আমি বহুত দিনৰ পৰা ভিডিঅ' বনাইছোঁ, কিন্তু এতিয়ালৈকে এটা উত্তৰ পোৱা নাই। তাৰ লগতে আপোনালোকে গম পাইছে নহয়, যিহেতু নেকি এতিয়া মৰিকলং আৰক্ষীত অলপ দিনৰ আগতে যিহেতু নেকি জোনমণিৰ তথ্যবিলাক লুকুৱাবলৈ আহিছে, সেইবিলাক কোনে পঠিয়াইছে, কি হিচাপে পঠিয়াইছে, কেনেকৈ আহিব পালে? মেইন ইম্পৰ্টেণ্টটো সেইটো। সকলো নেতাবিলাকৰ এটা ডাঙৰ হাত আছে, যিহেতু নেকি চৰকাৰী বিভাগৰো হাত আছে। এতিয়ালৈকে আপোনালোকে গম পাইছে, ইমান ডাঙৰ মৰিকলং থানাত কেতিয়াও এনেকুৱা কম্পিউটাৰৰ মেকানিক আহি সোমাবলৈ নোৱাৰে, গম পাইছেনে? কম্পিউটাৰ মেকানিক আহি সোমাবলৈ নোৱাৰে, তেওঁ অলৰেডি কম্পিউটাৰ মেকানিক বুলি কৈছে। কিন্তু এতিয়ালৈকে কোনো এটা তথ্য দাঙি ধৰিব পৰা নাই CBI দল, পুলিচ বিভাগৰ দল, আৰক্ষীৰ দল। অসমত মেইন ইম্পৰ্টেণ্ট ইমান ডাঙৰ নেতা, পালি নেতা আছে, সেইবিলাকৰ কথা নে এটা লীনা দলৰ সেইদিনা অলৰেডি গুৱাহাটীত ইমান ডাঙৰ জেৰা চলি গ'ল, ইমান ডাঙৰ কথা, এতিয়ালৈকে সেই জেৰাৰ সন্মুখীনত কি ক'লে, কি নক'লে, একো এটা সংবাদ মাধ্যমতো ওলাই নপৰিলে, এতিয়া আমাৰ জনসাধাৰণতো ওলাই নপৰিলে, CBI দলেও একো এটা ক্লু দিয়া নাই। মেইন কথাটো কি? এতিয়া হত্যাকাৰী নে পৰিকল্পিতভাৱে হত্যা কৰিলে, নে নিজে আত্মহত্যা কৰিলে, নে কি? মেইন ইম্পৰ্টেণ্টটো সেইটো। আপোনালোকে কি কৰিবলৈ বিচাৰিছে? নে আপোনালোকে আত্মহত্যাৰ ৰূপ দিব বিচাৰিছে, নে এক্সিডেণ্টৰ ৰূপ দিব বিচাৰিছে, নে হত্যা হোৱাৰ ৰূপ দিবলৈ বিচাৰিছে? মেইন ইম্পৰ্টেণ্টটো CBI দলৰ প্ৰশ্ন। কিন্তু এতিয়ালৈকে কোনো এটা ক্লু পোৱা নাই। কিন্তু আপোনালোকে এতিয়া সংবাদ মাধ্যমত অলৰেডি আপোনালোকে গম পাইছে, যিহেতু নেকি এতিয়া লীনা দলে লীনা দলেৰ জেৰাৰ সন্মুখীন কোন জেগাত, সেইদিনাখন যিহেতু নেকি অলৰেডি কোনো এটা নজনা জেগাত তেওঁক জেৰা চলাইছে, কোনো এটা মানুহে নজনা জেগাত, মানে তেওঁক বেলেগ অন্ধকাৰ জেগাত বুলিয়ে ক'ব পাৰি, তেওঁক জেৰা চলাইছে। কিন্তু জেৰা চলালেই নহ'ব ন, তাৰ ক্লু পাব লাগিব। এতিয়ালৈকে ক্লু পোৱা নাই। কেমেৰাৰ সন্মুখত অলৰেডি একো এটা কোৱা নাই লীনা দলে। মানে কি কথা পাতিলে, কি বুজিলে আপোনালোকে কওকচোন? আগতে আভাজ্যোতি ৰাভাৰ কথা গম পাওঁ, তেওঁক যে জেৰা কৰিছে, অনিল ভূঞাক জেৰা কৰিছে অলৰেডি গম পাওঁ,
অলৰেডি ৰাজা ইনচাকক জেৰা কৰিছে গম পাওঁ, মনোজ ৰাজবংশীক জেৰা কৰিছে গম পাওঁ, সকলো কথা জেৰা কৰিছে গম পায়, কিন্তু লীনা দলৰ কথা গম নাপায়। মেইন ইম্পৰ্টেণ্ট সেইটো আপোনালোকে কৰিব বিচাৰিছে কি, আৰু নেতা পালি নেতাৰটোতো মুখা পিন্ধা আপোনালোকেতো গম পাইছে, তেওঁলোকে একো এটা বুদ্ধিজীৱী, একো এটা তেওঁলোকৰ দিমাগটো নাই, একো এটা কথা ক'বলৈ নোৱাৰে। আৰু যোনমনি ডাঙৰ ডাঙৰ নেতা পালি নেতা ইয়া ফিৰ চৰকাৰী ডাঙৰ ডাঙৰ চৰকাৰী পণ্ডিতবিলাকেও জোনমনিৰ মাকৰ ঘৰতো এতিয়ালৈকেতো যোৱাই নাই, জোনমনিৰ মাতৃ ভাতৃত্বটো সহায় কৰাই নাই, সহায়ৰটোতো বাদেই দিয়ক, তেওঁলোকৰ ঘৰতে যোৱা নাই। মেইন ইম্পৰ্টেণ্টটো সেইটো। তো আপোনালোকে ইয়াতে বুজিব পাৰে যে চৰকাৰী নেতা পালি নেতা আৰু পুলিচ প্ৰশাসন সকলোৱে মিল আছে, আৰু এইটো খেলনা গম পাইছেনে, খেলি আছে। মেইন কথাটো সেইটো, ইয়াতে কথাটো বুজিব পাৰি। তো সেইটোৱে কথাটো মেইন ইম্পৰ্টেণ্টটো। আপোনালোকে ভিডিঅ' যদি মোৰ চাইছে, নতুনকৈ আহিছে কোনোবা যদি, প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত, কিয়নো ইয়াতে ডাঙৰ ডাঙৰ মানুহ নেতা পালি নেতা অলৰেডি জড়িত হৈ আছে, ইয়াতে বুজিব পাৰি। তো সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। তো কিবা যদি ক্লু পাইছে, নতুন আপডেট আহিছে, আপোনালোকৰ ওচৰত দাঙি ধৰিম। কিবা যদি ক্লু নাই তেতিয়াহ'লে নাই আৰু। ঠিক আছে, এতিয়ালৈ বাই বাই। তো নেক্সট ভিডিঅ'লৈ নতুনকৈ আপোনালোকক লগ